এবাৰ এই থেমছ নদী কিনাৰতে আমি শ্বুট কৰি আছিলোঁ। শ্বুট কৰি থাকোঁতে তাত মই বোলো টয়লেট যাওঁ আৰু ৰাস্তাৰ অপজিটত এখন 7 ষ্টাৰ হোটেল আছে আৰু আমাৰতো আৰু আমি দুইটা আদিবাসী মানে বাগানৰ পৰা অহা অসমীয়া পলাই অহা তেনেকুৱা ধৰণৰ। চ' আমাৰ গেটআপ চেটআপবোৰ তেনেকুৱা 7 ষ্টাৰত মানে সোমাবলৈ অকণমান সি মানে ভয় খাইছে। সি কৈছে দাদা গাড়ী পৰা উলিয়াই দিব নেকি? মই বোলো এই ব'ল না, মই কথা পাতিম খালি, তই একো ক'ব নালাগে, তই ইয়া কৈ যাবি খালি। গৈ 7 ষ্টাৰত দিলোঁ সোমাই গৈ ঠাণ্ডাত গৈ টয়লেট গ'লোঁ। এতিয়া ফটকৈ টয়লেট বুলি ক'বলৈ দিগদাৰ, কাৰণ নিদিব বাহিৰতো যাবলৈ। ড্ৰেছ আপ বেলেগ দেখিছে আমাৰ গেটআপ, চব চাহবোৰ বহি আছে, পাৰ্টি চলি আছে দুইফালে। তাৰপিছত মই ক'লোঁ ৱেৰ ইজ দ্য বাৰ? লগালগ মাথাত আহিলে, বোলো বাৰখন ক'ত সোধোৱে, কাৰণ বাৰ টয়লেট থাকেই। য়েছ ছাৰ ইউ কেন গো আপ ষ্টেয়াৰ্ছ, ফিনিছ দ্য 4th ফ্ল'ৰ। গ'লে পূৰা ব্ৰিটিছ ইংলিছ দিছোঁ। সি ভাবিছে এইটো কোনোবা আহিলে মূলা মূলা হা ভাগৰ টুপি পিন্ধি বাৰ গৈছোঁ, ধুনীয়াকৈ ড্ৰিংক দুটা মাৰিছোঁ, টয়লেট গৈছোঁ, তাৰপিছত নামি আহিছোঁ। লাউঞ্জত গোটেই চব মানুহ বহি আছে গোটেই। মই বোলো সিদ্ধাৰ্থ, বোলো কি দাদা? বোলো চাদা মাৰ। কৈছে দাদা এতিয়া পুলিচত দিব কিন্তু আমাক। বোলো দেই কোনে কৈছে ব্ৰিটিছে চাদা নাখায় বুলি? চাদা আহিছে আমেৰিকাৰ পৰা আৰু তাকো আনিছে ব্ৰিটিছে। ছাৰ ৱাল্টাৰ ৰেলে, মই হিষ্ট্ৰী জানো গোটেই, মই চব বকি দিম, মই যাব সিহঁতি। পুলিচ ছাৰ ৱাল্টাৰ ৰেলে টবেকো আৰু আলু আৰু চাদা আনিছিলে প্ৰথম আমেৰিকাৰ পৰা। তেওঁ আমেৰিকাত নেভেল কেপ্টেইন আছিলে আৰু তেওঁৱে ৱাটাৰলুত নেপলিয়নক ঘৰুৱাইছিলে যুদ্ধত। ছাৰ ৱাল্টাৰ, মই গোটেই হিষ্ট্ৰী বকি দিম, তই বলিয়া হৈ যাব। সিয়ে ক'ব দিয়ক মোক টেমাটো দে, মই ধুনীয়াকৈ মাৰিছোঁ চাদা একদম ধুনীয়াকৈ খাই বৈ ওলাই আহিছোঁ। চবে চাইছে মানে চিকিউৰিটিবোৰ কি মাল আহিব সুধিবলৈ ভয় খাইছে। সেইটো ঘটনা মোৰ আমেৰিকাতো হৈছিলে। প্ৰথম আমেৰিকা যাওঁতে মোক ধৰিছে, মানে মই মস্ত টেমা এটা লৈ গৈছিলোঁ চাদা বেগত। তাহাঁতি মানে চাদা বুলি নাভাবে, তাহাঁতি ভাং বুলি ভাবে। ভাং ইজ এন অফেন্স, লগালগ ডিপৰ্ট কৰি দিব। তাৰপিছত মই ক'লোঁ আৰু তাক গোটেই হিষ্ট্ৰীটো কৰি দিলোঁ। খুলি মেলি চাই কৈছে অ'কে আই এম চৰি ছাৰ আই কেন গো। মই বোলো ইউ অনলি ক্ৰিয়েটেড ইট ৰাইট, ইউ আমেৰিকানছ। কি ক'ব তাৰপিছত চাদা খালে হিষ্ট্ৰীটো জানি মই যেতিয়া নেপলিয়নলৈকে কৈ দিলোঁ, সি মানে ভাবিছে ইয়াক যাব দিয়ে ভাল আৰু চবাইছে মোক। চাদালৈ বহুত কেছ আছে। মোক হেৰিটো ধৰিছে এই মিডল ইষ্টৰ কাণ্ট্ৰি, মৰক্কো নে কি আছিল নেকি, চাদাটো আৰু মানে আৰু ষ্ট্ৰিক্ট। তাত 3টামান অফিচাৰ আহি আধা ঘণ্টা বহাই থৈছে মোক, চাদাটো টেষ্ট কৰিছে তাহাঁতি স্পেচিয়েলিষ্ট আহি। চব মেইন কথা হ'ল ভাং মাৰি যোৱা না বুলি ক'লে। ভাং বুলি আই ডোন্ট স্ম'ক টবেকো। আৰু মৰক্কোততো আৰু জমিছে। মৰক্কোত মানে তাহাঁতি মানে পটো ব কয়। মোৰ চুটকেছো যেতিয়া খুলিলে চাদা টেমাটো পালে, মোক কৈছে বুট। মই বুটযোৰ খুলি দিছোঁ। বুট সি আচলতে পুট বুলি কৈছে। ন বুট মই আকৌ ইপাতো খুলি দিছোঁ। মই বোলো কি বুট খুলিবলৈ কৈ আছে। তাৰপিছত মোক ফটকৈ মনত কৰিলে, ইহঁতৰ পটো নাই ইহঁতৰ এলফাবেটছত। তাৰমানে পেপচি ক'ব নোৱাৰে, বেপচি বুলি কয়। দিছ ইজ দ্য টাইম ফৰ মি টু ব্ৰে বুলি ক'ব, মানে প্ৰে, নামাজ পঢ়িবলৈ যাব। চ' সেইটো ক'ৰবাত মানে বহুত দিন আগতে শুনা কথা, মই ফটকৈ মাথাত আহিলে। মই বোলো পুট। তেতিয়া মই চাদাত উলিয়াই দিছোঁ এনেকৈ। চ' য়েছ অ'কে চাই মেলি তাৰপিছত যাবলৈ দিলে আৰু। ইট ৱাজ লাইক এয়াৰপৰ্টত বহুত ধেৰ ঘটনা হৈছে, মানে ইটছ লাইক চাদাটো মানে কি, চাদা যেতিয়া খায় নাখায় আচলতে, চাদাটো লয়। চাদাটো খোৱা বস্তু নহয়, চাদাটো লয়, নাখায়, এইটো ভুল অসুবিধা। চ' প্ৰথম যেতিয়া লয় চাদাটো মানে সি কিবা এটা ট্ৰিপ পায়। এতিয়া মই এইবিলাক ট্ৰাই কৰি আছোঁ যিমান পাৰোঁ, আই এম ট্ৰাইং ইট। পিছলৈ মানে একো নাথাকে, এনেই অভ্যাস হৈ যায়। চাদাকণ দেচোন, কথাত তেনেকুৱা, ন' ট্ৰিপ নাথিং। এতিয়া মদ হওক ভাং হওক ট্ৰিপ থাকেতো এটা। মই বাৰু ভাঙত নাই বা চিগাৰেটতো নাই, মই চিগাৰেট নাখাওঁ। এই চাদাটো এৰিব পৰা নাই, এইটো এৰিব লাগে আচলতে। কলেজত থাকোঁতে এদিন দুদিন এনেই লৈ দিলোঁ কাৰোবাৰ পৰা আৰু, তাৰপিছত লৈ থাকিলে। বেয়া বস্তু, মই কাকো ল'বলৈ নকওঁ সেইকাৰণে।